ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই বনাব লৈছোঁ এটা কেক, কণী নোহোৱাকৈ। ইয়াতে মই আধা বাতি লৈছোঁ চুজি, একেই বাতিকেইটা একেই জোখৰ লৈছোঁ যাতে সহজ হয়। এই আধা বাতি চুজি, আধা বাতি লৈছোঁ ময়দা, আৰু এক বাতিৰ অলপমান কম চেনি পাউডাৰ কৰি লৈছোঁ মিক্সিত দি কেনে, আৰু আধা বাতি লৈছোঁ ৰিফাইন তেল। বাতি এটাৰ ওপৰত তেনেকৈ চালনীখন দি লৈছোঁ, ময়দাখিনি দি লৈছোঁ, চুজিখিনি গোটেইখিনি মই চালি ল'ম ভালকৈ। চেনিখিনিও চালি ল'ম। ইয়াতে মই ডাঙৰ চামুচ এখনেৰে পাউডাৰ গাখীৰ দি ল'ম 4 চামুচ। সৰু চামুচ এখনেৰে মই আধা চামুচ দি ল'ম বেকিং পাউডাৰ। অলপমান বেকিং চ'ডা। গোটেইখিনি ভালকৈ চালি ল'ম। চালনীত ৰৈ যোৱাখিনি নিদিওঁ। এতিয়া চামুচ এখনেৰে ভালদৰে লৰাই ল'ম। ৰিফাইনখিনি দি ল'ম। সেয়া বাতিটোৰে আধা বাতি গাখীৰ দি দিম। এতিয়া এইখিনি ভালদৰে মিহলাই ল'ম। সোৱাদৰ কাৰণে অকণমান নিমখ দি দিছোঁ। বনাই ল'ম আকৌ। অলপমান ভেনিলা এচেঞ্চ দি দিওঁ, 2 টুকুৰা ফ্লেভাৰৰ কাৰণে। এইখিনি মিহলোৱা হৈ গ'ল। যিহেতু ইয়াত চুজি দিছোঁ, মই 10 মিনিটৰ কাৰণে ঢাকন এখন লগাই 10 মিনিট এনেকৈ ৰাখি দিম, চুজিটো ফুলিবৰ কাৰণে। 10 মিনিট থাকিব দিম চুজিখিনি অলপ ফুলিবৰ কাৰণে। নহ'লে আমি কেকৰ টিনটো ৰেডি কৰি লওঁ। এতিয়া অকণমান ৰিফাইন দি লৈছোঁ, দি কিনে ৰিফাইনখিনি ভালদৰে ঘূৰি ল'ম চাৰিওফালে। বাটাৰ পেপাৰ থাকিলে বাটাৰ পেপাৰ ইউজ কৰিব পাৰে। মই এইটোৰ একো ইউজ কৰা নাই, সহজতে বনাব পৰাকৈ দেখাইছোঁ। ইয়াতে অলপ ময়দা দি ময়দাখিনি ডাষ্ট কৰি ল'ম। এতিয়া অকণমান ময়দা এনেকৈ দি ময়দাখিনি চাৰিওফালে লগাই ল'ম। এতিয়া কেকটো তলত লাগি নধৰে, এনেকৈ ওলাই আহিব। হোৱাৰ পিছত এনেকৈ ময়দাখিনি চাৰিওফালে লগাই ল'ম। কেকৰ টিনটো আমি ৰেডি কৰি ল'লোঁ। ইয়াতে আমি এতিয়া বেটাৰখিনি লৈ ল'ম। তাৰ আগতে মই অলপ ভিনেগাৰ বেটাৰখিনিত দি ল'ম। কেকৰ বেটাৰখিনি 10 মিনিটৰ কাৰণে থৈ দিছিলোঁ, সেইখিনি ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে চামুচখনেদি এচামুচ ভিনেগাৰ দি ল'ম। দি আকৌ ভালকৈ অলপ মিক্স কৰি ল'ম। মিশ্ৰণখিনি এতিয়া আমি কেকৰ মলটোত ঢালি ল'ম। মিশ্ৰণখিনি ঢালি ল'লোঁ। এতিয়া অলপমান এনেকৈ টেপ টেপ কৰি দিম, যাতে এয়াৰ বাবলছবোৰ ওলাই যায় আৰু ভিতৰত কোনো ধৰণৰ গেছ নাথাকে। মই চচপেন এটা 10 মিনিটৰ কাৰণে একদম ল' হিটত বহাই দিছিলোঁ গৰম হ'বলৈ। চচপেনটো গৰম হৈ আহিছে। চচপেনটো গৰম হৈ গৈছে। এতিয়া মই ইয়াতে এটা ষ্টেণ্ড বহাই দিম। ষ্টেণ্ড বহাই কেকৰ বাতিটো বহাই দিম। লগাই 30 মিনিটৰ পিছত এবাৰ চেক কৰিম। 30 মিনিটত নহ'বও পাৰে, গেছটো মিডিয়াম টু ল' ফ্লেম ৰাখি মই 30 মিনিট পিছত চেক কৰিম। এতিয়া এবাৰ চেক কৰি ল'ম। কেকটো 50% হৈছেই,
আৰু 20 মিনিটমান ৰাখিব লাগিব। এতিয়া মই এনেকৈ চেৰি অলপ মোৰ তাত আছিল তাৰমানে কাটি লৈছোঁ। এতিয়া এইখিনিতে মই চেৰি অলপ ওপৰত সজাই দিম। আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে। মোৰ তাত বেলেগ ড্ৰাই ফ্ৰুটছ বৰ্তমান নাই। চেৰিকে মই সজাই দিছোঁ। এনেকৈ দেখাত ধুনীয়া হ'ব, খায়ো ভাল লাগিব। এতিয়া আকৌ ঢাকনখন লগাই 20 মিনিট সময় ৰাখি দিম। প্ৰায় 1 ঘণ্টাই হৈ গ'ল। এতিয়া মই চেক কৰি চাম হৈছেনে নাই। ওপৰখিনিদি হৈ গৈছে, ভিতৰত চাকুখন ভৰাই চাম। যদি ক্লিন আহে তেতিয়াহ'লেতো হৈ গৈছে, আৰু যদি বেটাৰ লাগি আহে তেতিয়াহ'লে কেঁচাই আছে। চাকুখন ক্লিন আহিছে, কোনো ধৰণৰ কেঁচা বেটাৰ লাগি অহা নাই। তো কেকটো আমাৰ ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত আমি কেকটো ওলাই ল'ম। গেছটো মই অফ কৰি দিম। এইটো ঠাণ্ডা হৈ গ'ল, এতিয়া মই ওলাই ল'লোঁ। প্লেট এখনত উলিয়াই দেখাই আছোঁ। উলিয়াই ল'লোঁ প্লেট এখনত। চাব পাৰে ধুনীয়া ফুলিছে আৰু স্পঞ্জি হৈছে। এতিয়া মই আপোনালোকক কাটি দেখাম কেকটো। চাব পাৰে ধুনীয়া একদম স্পঞ্জি হৈছে আৰু খায়ো খুব ভাল লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ৰেচিপিটো। আৰু ৰেচিপিটো যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। পুনৰ লগ পাম নতুন এটি ৰেচিপিৰ সৈতে। বাই বাই।